নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো আৰু এইবাৰ উলমালৈকৈ দুৰ্গা পূজাৰ আয়োজন হোৱা নাই কিয়নো কোভিড-19 সংহাৰী ৰূপৰ পৰিপ্ৰেক্ষিততে সকলো ঠাইতে এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে আৰু আশা কৰিছো মা দুৰ্গাই যেন সকলোকে কুশলে ৰাখে আৰু কোভিড-19 মহামাৰীৰ পৰা সকলোকে মুক্ত কৰি আজি এই ভিডিঅ'টোত মই দুৰ্গা পূজা আৰু দুৰ্গা মাৰ বিষয়ে কিছু কথা ক'ম বুলি ভাবিছো আৰু ভিডিঅ'টো যেন সকলোৱে শেষলৈকে চায় আমি জানো যে শৰৎ মানে শেৱালী শৰতে আমাৰ জীৱনলৈ অনামিল সুখ শান্তি সপোনৰ সম্ভাৱনা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনে শৰতে মানুহক জীয়াই থকাৰ প্ৰেৰণা আৰু হেঁপাহৰ উন্মনা দিয়ে এই শৰততে সমগ্ৰ ভাৰত তথা অসমত শাৰদীয় দুৰ্গা পূজা পালন কৰা হয় শাৰদীয় দুৰ্গা পূজা শক্তিৰ উপাসনা মাথোন তেওঁ প্ৰাণদায়িনী আৰু সংহাৰকাৰিণী তথা ৰক্ষাকাৰিণী পূজা আমাৰ বাবে মহাপূজা কাৰণ এই পূজাত কেৱল দুৰ্গা মাকে পূজা কৰা নহয় শিৱ গণেশ সূৰ্য লক্ষ্মী সৰস্বতী কাৰ্তিক ব্ৰহ্মা বিষ্ণু আদি দেৱ দেৱীকো পূজা কৰা হয় সেয়ে দেৱী দুৰ্গা মাৰ পূজাক সমন্বয়ী পূজা বুলিও কোৱা হয় আৰু দুৰ্গা পূজাত শৈৱ শাক্ত বৈষ্ণৱ সূৰ্য উপাসনাকাৰী সমন্বয় ঘটে আৰু দেৱী দুৰ্গা মাৰ মৃন্ময়ী মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা শুদ্ধভাৱে কৰিব পাৰিলেহে পূজাৰ সুফল পাব পাৰি আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মানে আবাহন শ্ৰদ্ধা ভক্তি সদ্ভাৱনা আৰু বিশ্বাসেৰে দেৱীক প্ৰতিষ্ঠা কৰিব পাৰিলে মানৱ সমাজৰ মংগল হয় বুলি বিশ্বাস কৰা হয় আপোনালোকে এটা কথা জানেনে যে দেৱী দুৰ্গা মাৰ দুৰ্গা শব্দটোৰ প্ৰত্যেকটো আখৰে নিজা অৰ্থ আছে ইয়াত দ আখৰে দৈত্যনাশ হস্ৰ উকাৰে বিঘিনীনাশ ৰেফে ৰোগনাশক গ আখৰে পাপনাশক আৰু আকাৰে শত্ৰুনাশক বুজায় অৰ্থাৎ দৈত্য ৰোগ পাপ আৰু শত্ৰুৰ ভয়ৰ পৰা যিয়ে ৰক্ষা কৰে সেই দুৰ্গা অসুৰ বিনাশকাৰী দুৰ্গা মাৰ সহস্ৰাধিক নাম শাস্ত্ৰত উল্লেখ আছে আৰু সেই নামবিলাকৰ নিজা নিজা বুৎপত্তিগত অৰ্থও আছে দুৰ্গা মাৰ কেইটামান নাম মই উল্লেখ কৰি দিছোঁ অপৰাজিতা বিজয়া উমা জগতজননী চণ্ডিকা উগ্ৰতাৰা চামুণ্ডা সনাতনী নাৰায়ণী কালৰাত্ৰি নৃসিংহ ভৱপ্ৰিয়া দানৱখণ্ডী চন্দাৱতী অম্বিকা অন্নপূৰ্ণা